viewers, আজি আপোনালোকক WhatsAppৰ বিষয়ে WhatsAppত আপুনি কেনেকুৱা ধৰণৰ বেলেগ আখৰ আপুনি টাইপ কৰি বেলেগক পঠিয়াব পাৰে লগতে কম সেটিংৰ বিষয়ে যেটো হয়তো আপুনি সেটিংৰ এইবিলাক বিষয়ে আপুনি নাজানে এতিয়া আৰম্ভ কৰিব লৈছো আমি প্ৰথমতে যাব লাগিব ওপৰৰ চকত থকা তিনিটা ডটলৈ ক্লিক কৰিব লাগিব তাৰ তলত আছে সেটিং আপুনি সেটিংত প্ৰথমতে যাওক তাৰ তলত সেটিংত মোৰ ওপেন হৈছে প্ৰফাইল একাউণ্টত সোমাওক একাউণ্টৰ ওপৰত আছে প্ৰাইভেচিৰ ওপৰত প্ৰথমতে আছে লাষ্ট সিন বন্ধুসকল লাষ্ট সিন হল এনেকুৱা এটা বস্তু যেটো নেকি আপুনি WhatsAppটো খুলি পিনে বন্ধ যেতিয়া কৰে তেতিয়া সময়খিনি আপুনি যে সবকে চাব পৰাকে থব নে অকল আপোনাৰ সন্মুখত থকা নম্বৰ কেইটা চাব পাৰিব নে আপুনি কাকো চাব নোপোৱাকে থব খোজে সেই তাত তিনিটা অপচন আছে তাত আপুনি চয়েস কৰি ক্লিক কৰিব পাৰে মোৰ ইয়াত আছে এভৰিওয়ান মানে মোৰ গোটেই ফ্ৰেণ্ডটো চাব পাৰিব আৰু যিবিলাক মোৰ ফোনবুকত মোৰ যিবিলাক নম্বৰো নাই যিবিলাক আননোন নম্বৰ হয় সেইবিলাকো মোৰ এইটো চাব পাৰিব যেটো লাষ্ট সিন সময় কেইটা মই বন্ধ কৰিছো এটো চাব পাৰিব তাৰ তলত আছে মাই কন্টাক্টছ হল আপোনাৰ ফোনবুকত যিবিলাক নম্বৰ আছে অকল সেইবিলাকে চাব পাৰিব তাৰ তলত আছে প্ৰফাইল ঠিক একেই এভৰিওয়ান মাই কন্টাক্টছ আৰু নবডি আপুনি এই তিনিটা তে সবকে চাব থব পাৰে বা আপুনি অকল কাকো চাব নোৱাৰাকে থব পাৰে ঠিক তেনেকে তাৰ তলত আছে এবাউট একে সেম এভৰিওয়ান আপুনি এবাউট যিবিলাক কথা লিখে বা মেছেজ লিখে সেই মেছেজবোৰ আপুনি সবকে চাব পৰা থব পাৰে ফোনবুকৰ মানুহখিনি থব পাৰে আৰু কোনো চাব নোৱাৰাকে থব পাৰে সেইটো আপোনালোকৰ কথা এতিয়া তাৰ তলত আছে ষ্টেটাস আপুনি ষ্টেটাসত যিবিলাক কথা লিখে বা ফটো পঠিয়ায় সেইবিলাকো আপুনি নোচোৱাকৈ থব পাৰে বা আপোনাৰ ফোনবুকত থকা নম্বৰবিলাকতো চোৱাকৈ থব পাৰে এতিয়া আছে লাইভ লোকেশ্যন যিবিলাক নতুন ভাৰ্চন আছে এইবিলাক আপুনি লাইভ লোকেশ্যন পঠিয়াব পাৰে কোনে ক'ত আছে আপুনি ডিটেইলছ চাব পাৰে তাৰ তলত আছে ৰিচিপ্ট হ'ল এনেকুৱা এটা বস্তু যিটো নেকি আপুনি মেছেজ পঠিয়াব কাৰোবাক যে সেই মেছেজটো সি চালে নে নাই সেইটো আপুনি জানিব পাৰিব যদি আপোনাৰ ইয়াত ক্লিক কৰা থাকে তেতিয়াহ'লে তাত আপোনাৰ গ্ৰীণ কালাৰৰ দুটা টিক ওলাব আৰু যদি ইয়াত ক্লিক কৰা নাথাকে তেতিয়াহ'লে সি চালে নাচালে আপুনি গম নাপাব আৰু আপোনাক যদি কোনোবাই মেছেজ কৰে তেতিয়া সিও গম নাপাব যে আপুনি মেছেজটো পঢ়িলে নে নাই কিছুমান হয়তো মেছেজ আপুনি মনে পঢ়িব পাৰিব কোনো গম নোপোৱাকে এতিয়া আহিছে সিকিউৰিটিলৈ আপুনি সিকিউৰিটি মাৰি থব পাৰে যেতিয়া সিকিউৰিটি নটিফিকেশ্যন তাৰপিছত আহিছে টু ষ্টেপ ভেৰিফিকেশ্যন হ'ল বন্ধু এনেকুৱা যেটো নেকি আপোনাৰ ইয়াত বৰ্তমান যেটো মোৰ WhatsApp একাউণ্ট চলি আছে সেই একাউণ্টৰ সেম নম্বৰ আপুনি বেলেগ এটা ফোন নম্বৰটো আপুনি ইউজ কৰিব পাৰে তাৰ কাৰণে আপুনি ইনেবল কৰিব লাগিব তাৰপিছত ফোন নম্বৰ মাৰিব লাগিব তাৰপিছত পাছৱৰ্ড লগতে আপোনাৰ ইমেইল একাউণ্টটো তাত মাৰিব লাগিব তেতিয়াহে আপুনি এইটো ষ্টেপ ব্যৱহাৰ কৰিব পাৰিব তাৰপিছত আছে চেঞ্জ নম্বৰ আপুনি নম্বৰ চেঞ্জ কৰিব পাৰে আৰু তাৰ তলত আছে একদম ডিলিট একাউণ্ট আপুনি একাউণ্টটো ডিলিট কৰিব পাৰে ডিলিট কৰিবৰ কাৰণে আপোনাৰ নিজৰ ফোন ইউজ কৰি থকা নম্বৰটো মাৰিব লাগিব তাৰপিছত তলত গৈ আপুনি ডিলিট কৰিব পাৰে এতিয়া বন্ধুসকল আমি এতিয়া শিকিম টাইপৰ বিষয়ে আপুনি বেলেগ টাইপৰ ফোন ব্যৱহাৰ কৰি আপুনি বেলেগক পঠিয়াব পাৰে হয়তো কোনো নাজানে প্ৰথমতে আমি টাইপ কৰিব লাগিব ষ্টাৰ তাৰপিছত আপোনাৰ মেছেজ আপুনি যিটো মেছেজ নেকি কাৰোবাক পঠিয়াব সেইটো যিকোনো মেছেজ পঠিয়াব মই আপোনালোকক জনাবৰ কাৰণে জাষ্ট এটা টাইপ কৰিছো অল ইন ওৱান মেছেজটো লিখাৰ পিছত শেষৰ ফালে স্পেচ নিদি পিনে আপুনি আৰু এটা ষ্টাৰ লগাই দিয়ক এতিয়া দেখিলে আখৰটো বেছিকে ডাঠ হৈ গ'ল এইটো হ'ল প্ৰথমটো ষ্টেপ আৰু এতিয়া জানিছো সেকেন্ড
আপুনি দিব লাগিব এণ্টাৰ স্কোৱাৰ তাৰপিছত মেছেজটো টাইপ কৰক তাৰপিছত শেষৰ পিনে আণ্ডাৰ স্কোৱাৰ লগাই দিয়ক 2 নম্বৰ হ'ল এতিয়া আহিছোঁ 3 নম্বৰলৈ আপুনি ষ্টাক লগাব পাৰে লগাই পিনে এবাৰ মেছেজ কৰি দিয়ক তাৰপিছত শেষৰ পিনে কোনো স্পেচ নিদি পিনে সেম চিম্বলটো লগাই দিয়ক এতিয়া হৈ গ'ল 3 নম্বৰটো আৰু এই তিনিটাকে লগাই পিনে আপুনি ইয়াতে বেলেগ ষ্টাইলৰ টাইপ কৰিব পাৰে ষ্টাৰ আণ্ডাৰ স্কোৱাৰ মেছেজ কৰি দিয়ক শেষৰ পিনে সেম চিম্বল দুটা লিখি দিয়ক এতিয়া লিখিলে এইটো হ'ল 4 নম্বৰ ষ্টাইল সেম আপুনি আকৌ টাইপ কৰিব পাৰে ষ্টাৰ প্ৰথমতে যিটো আপুনি চিম্বল দিব শেষৰ পিনে সেম একেই দিব লাগিব স্পেচ নিদিয়াকে তেতিয়াহে এইটো কাম কৰিব যদি আপুনি স্পেচ দি দিয়ে তেতিয়াহ'লে এই ট্ৰিকটো কাম নকৰিব তো বন্ধুসকল আজিলৈ ইমানেই আগলৈ চাই থাকিব মোৰ চেনেলটো তাতে আপুনি আৰু নতুন নতুন ট্ৰিকৰ বিষয়ে জানিব পাৰিব ধন্যবাদ